এই মুহূৰ্তে জনাই আছো এটা ব্ৰেকিং নিউজ। কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়সমূহ ভঙা সন্দৰ্ভত সাংবাদিকৰ আগত সৰব হ'ল সাংসদ ৰকিবুল হুছেইন। বিজেপিৰ দিনত চুৰ ডকাইতক প্ৰশ্ৰয় নিদি কাক প্ৰশ্ৰয় দিব? অভিযোগ ৰকিবুলৰ। হিমন্ত বিশ্ব শৰ্মাৰ দিনত চুৰ ডকাইতক প্ৰশ্ৰয় দিব সাংসদ ৰকিবুল হুছেইন। বিজেপিৰ গুণ্ডা বাহিনীৰ আক্ৰমণত অতিষ্ঠ হৈ এতিয়া ৰাইজে কংগ্ৰেছলৈ ঢাপলি মেলিছে। ৰাইজে বুজি পাইছে যিখন চৰকাৰে মা ভনীক গালি পাৰে সেইখন চৰকাৰক ৰাইজে কেনেকৈ আঁকোৱালি ল'ব। বিজেপিৰ দিন শেষ, কংগ্ৰেছৰ দিন আৰম্ভ। ৰকিবুল হুছেইন লাওখোৱা শান্তি বজাৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পিছত মন্তব্য ৰকিবুল হুছেইনৰ। নিউজ ডেস্ক ৰিপৰ্ট, সামগুৰি লাইভ। যিমান ইলেকশ্যন চাপি আহি আছে ওচৰত, সিমানে মানুহে অনুভৱ কৰিছিল যে মোৰ মাক অপমান কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ লগৰীয়াসকলে। হিমন্ত বিশ্ব শৰ্মাই আমাৰ সকলোকে অপমান কৰিছে, ন্যায়ৰ ভোট নালাগে বুলি কৈছে। বঙালী হিন্দু মানুহৰ GST উৎপাদন ব্যৱসায় কৰিব নোৱাৰা হৈছে। ইছলাম কো খতম কৰ দেংগে বুলি কৈছে। মোৰ নিজৰ বিজেপি কৰা লোকসকলেও অনুভৱ কৰিছে তেওঁলোকৰ মাকক কৈছে সন্তান জন্ম দিয়া মেচিন, তেওঁলোকৰ ভণ্টিয়কক কৈছে সন্তান জন্ম দিয়া মেচিন, আৰু তেওঁলোকৰ বিভিন্ন এনেধৰণৰ অত্যাচাৰ তেওঁলোকে সহিব নোৱাৰি যিমান ইলেকশ্যন চাপি ওচৰলৈ আহি আছে। অকল এইচাই নহয়, আপুনি আমলখি বাগিচা যাওক, আপোনালোকে চামগুৰি যাওক, বিভিন্ন ঠাইত তেওঁলোকে অফিচবিলাক আমাৰ ভাঙাৰ বাহিৰে ৰাইজৰ মন জয় কৰিব পৰা নাই। ৰাইজ স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছৰ ফালে আহিছে। তাৰে পৰা প্ৰমাণ আপোনালোকে যোৱাবাৰ আছিল। যোৱাবাৰ আপোনালোকে দেখিছে ৰকিবুল হুছেইন আহোঁতে 20জন মানুহে প্ৰতিবাদ কৰিছিলে আমাৰ বিজেপি ফ্লেগ লৈ, আৰু সেই লোকসকলো আজি নাই। তেওঁলোকৰ মাক বাপেকেও কৈছে যে বোপা তুমি বিজেপি কৰি আছা, এই বিজেপিয়ে তোমাৰ মাক গালি পাৰিছে, এই বিজেপিয়ে তোমালোকৰ ভণ্টিক গালি পাৰিছে। সেইকাৰণে তেওঁলোকে লাহে লাহে কংগ্ৰেছলৈ ঢাপলি মেলিছে। যিমান আৰু এই 2-3টা দিন আছে আৰু আপোনালোকে চাব স্বতঃস্ফূৰ্তভাৱে বহু লোক আকৌ কংগ্ৰেছলৈ আহে। মানে বিজেপিয়ে ইতিমধ্যে এটা অভিযোগ কৰিছে যে আপোনালোকে কৰা অভিযোগ কৰে তেওঁলোকে বিজেপিৰ কৰ্মী সমৰ্থকে ইয়াত গাড়ী ভাঙাত তেওঁলোকে এইকেইটা বোলে কংগ্ৰেছে নিজে ভাঙিবলৈ ওপৰত বোলে বদনাম দিছে। ঠিক আছে, যিকেইটা টিভিত আপোনালোকৰ টিভিত ধৰা পৰিছে সেইকেইটাক এৰেষ্ট কৰিলেই হ'ল। চুৰ, দগাবাজ, ডকাইত, মাৰ্ডাৰ কৰা সেই মানুহকেইটাক কংগ্ৰেছত নাই, যদি আছে সেইকেইটাকে এৰেষ্ট কৰক। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দিনত চুৰ ডকাইতক প্ৰশ্ৰয় নিদি কাক প্ৰশ্ৰয় দিব? ভাল মানুহৰ লগত কিন্তু বহা উঠা নাই, গতিকে তেওঁলোক সেইবিলাকৰে প্ৰশ্ৰয় দিছে। গতিকে তেওঁলোকে ভাবিছে মানুহ বুজি নাপায়, দুখীয়া হ'ব পাৰে। এই মানুহসকলে চব বুজি পায়, চব দেখি আছে কোনে কৰি আছে। ভোটৰ বাকচত ইয়াৰ প্ৰমাণ পাব। ভাবিব নোৱাৰাকৈ তেওঁলোকে মুখ ঠেকা চাকাব, আৰু হিমন্ত বিশ্ব শৰ্মাৰ পতন এই ভূ বন্ধাৰ পৰাই আৰম্ভ।